যাতে আৰ্থিকভাৱে সচ্ছল হৈ এই অঞ্চলৰ উন্নতিৰ বাবে কাম কৰিব পাৰে তাৰ কাৰণে আপোনালোক সকলোৱে তেওঁলোকক সহায় কৰিব মৰম কৰিব এয়া মই আশা ৰাখিলোঁ মই বৰছে দীঘলীয়া নকৰোঁ আমাৰ মাজত CM ডাঙৰীয়া আছে তেখেতৰ বহুমূলীয়া ভাষণ এতিয়া ৰাখিব যাতে আৰ্থিকভাৱে সচ্ছল হৈ এই অঞ্চলৰ উন্নতিৰ বাবে কাম কৰিব পাৰে তাৰ কাৰণে আপোনালোক সকলোৱে তেওঁলোকক সহায় কৰিব মৰম কৰিব এয়া মই আশা ৰাখিলোঁ মই বৰছে দীঘলীয়া নকৰোঁ আমাৰ মাজত CM ডাঙৰীয়া আছে তেখেতৰ বহুমূলীয়া ভাষণ এতিয়া ৰাখিব EDGP হিৰেন চন্দ্ৰ নাথ ডাঙৰীয়া মঞ্চত উপস্থিত থকা মোৰ কলিগছ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ EM মহৰ সিং ডিমুং ডাঙৰীয়া EM প্ৰদীপ ফুচা ডাঙৰীয়া কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ ফৰেষ্ট বোৰ্ড চেয়াৰমেন MEC ৰিচাৰ্ড তৌফিক ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা DIG Central Range Hajurika Dauria Logote SP Kairbi Anglong DC Kairbi Anglong Logote Monsor উপস্থিত থকা Tilogras Commandant 20 Battalion CRPF OC Assam Aro Ajoy Kumar Deputy Commandant 20 Battalion আৰু লগতে উপস্থিত থকা ডিমাছা ষ্টুডেণ্ট ইউনিয়ন অল ডিমাছা ষ্টুডেণ্ট ইউনিয়ন ডিমাছা সাহিত্য সভা ডিমাছা ৰাইটাৰ্ছ ফৰাম আৰু জইণ্ট কনভেনচন আৰু লগতে DNLA CMC নাইডিং ডিফুচাৰ পৰা আৰম্ভ কৰি ইয়াত আজি আমলে ডাউনত সকলোৰে উপস্থিত থকা সকলৰ মই মোৰ ফালৰ পৰা ইংৰাজী নতুন বছৰ আৰু লগতে 7 কেডাৰ্ছ তেখেতসকলৰ যিটো বন্ধুঘৰে তেওঁলোকে আজি অস্ত্ৰ জমা দিয়া হৈছে মই পোনপ্ৰথমে ইষ্টিকা ডিফুচা আৰু নাইডিং ডিফুচা নেতৃত্বত যিমানখিনি কেডাৰ্ছসকল তেখেতসকলক মই কাৰ্বি আংলং অটোনমাস কাউন্সিল হয় কাৰ্বি আংলং ৰাইজৰ হয় মই আপোনালোকক মই ওয়েলকাম আৰু আদৰণি কৰিছোঁ আজি আমি ধনচিৰি এৰিয়াৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙত বহুতো কাম কৰিবলগীয়া আছে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বহুতো ডেভেলপমেণ্টৰ কাম কৰিবলগীয়া আছে তাৰ কাৰণে যে আপোনালোকে আজি কাৰ্বি আংলঙত ডেভেলপমেণ্ট পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত যুৱক যুৱতীবিলাকক সংস্থাপন দিয়াৰ স্বাৰ্থত চৰকাৰৰ লগত আলাপ আলোচনা কৰি আজি আপোনালোকে চিজফায়াৰ লৈ অহাৰ কাৰণে ৰাইজৰ কাৰণে এটা সুখবৰ বুলি মই ক'ব পাৰোঁ কাৰ্বি আংলঙৰ লাপেনকে কাৰ্বি আংলং লাচন Heli ot asong mangke kapawi dia je aphan government ben itu karmena tono mas masih pada besar bigom ase pini latum mong ko ya heli pini sarkar ban pini lapen ke amulong si bong haro ke thom amu pini dan pialo nasi sarkar ben chingwai ching sai pen si mo bangke api klang final result ban inte latum bangke pini cylinder tum bang pano sa latum lagi bang rokera roksi chorol sa আমাৰ মাছ জাতি জনতাটোৰ কাৰণে বহুত মানে ইতিহাস হিষ্ট্ৰী যে লাইক আজি মানে চুক্তি হ'বলৈ গৈ আছে স্পেচিয়েলি ফৰ দ্য চিজ ফায়াৰ বিটুইন DNLA cadres and গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড আছাম গভৰ্ণমেণ্ট ৰিগাৰ্ডিং দ্য পাৰ্মানেণ্ট পিচফুল চলিউশ্যন যে আমাৰ ডিমাছা জনজাতি বুলি নহয় ইয়াত মানে সকলোৱে মানে অঞ্চল এটা পিছপৰা অঞ্চল আৰু লগতে মানে বহুতখিনি আছে ইয়াতে আৰু আমি গভৰ্ণমেণ্টক এইটোৱে দাবী কৰিব বিচাৰিছোঁ যে আলোচনাৰ নামত
অকল আলোচনা কৰিলে নহ'ব DNLA কেডাৰ ফ্ৰণ্টৰ লগত আলোচনাৰ নামত সমাধানো হ'ব লাগিব তেতিয়াহে মানে অৰ্থনীতি শান্তি ঘূৰি আহিব আমাৰ ইয়াৰ ঠাইত সেইটো কাৰণে মই মানে অসম চৰকাৰ বা ভাৰত চৰকাৰ বা আমাৰ কাউন্সিলক অট'নমাছ কাৰ্বি আংলং অট'নমাছ কাউন্সিল লগত মই অনুৰোধ কৰিব বিচাৰিছোঁ যে যাতে যেন ইহঁতৰ দাবীকেইটা মানে পূৰণ কৰিব লাগে আৰু এইটো মানে মানৱতাৰ খাতিৰত এইটো মানে পিছ শান্তিৰ ঘূৰাই অনাৰ স্বাৰ্থত মানে মানৱতাৰ জাতিৰ ক্ষেত্ৰত ইউনিটি ডেভেলপমেণ্ট অল ৰাউণ্ড ডেভেলপমেণ্ট পিচফুল কাৰণে চবৰ কাৰণে এইটো মিলাপ্ৰীতি কৰিব লাগে বুলি মই অনুৰোধ কৰিব বিচাৰিছোঁ মই মোৰ নাম বিৰাজ কুছা এতিয়া প্ৰেজেণ্টলি মই প্ৰেচিডেণ্ট ডিমাচা ষ্টুডেণ্ট ইউনিয়ন কাৰ্বি আংলং তৰফ ফালৰ পৰা আমাৰ ষ্টুডেণ্টৰ দাবী নট অনলি ষ্টুডেণ্ট ইয়াত মানে আমাৰ যিমানটো ইয়াত মানে ষ্টুডেণ্ট ইউনিয়ন আছে কাংগুৰা সমাজ আছে মহিলা সমাজ আছে ডিমাচা মহিলা সমাজকেইটা আছে সকলোকে মিলি কিনি এইটো আমাৰ ইউনিটি যে আজি মেইন ষ্ট্ৰীমত অহাটো মানে বহুত আনন্দিত আৰু এইটো বহুত ভাল কথা যাতে যেন এইটো ইনস্পায়াৰ কৰিবলৈ আহিছোঁ যে উঠি অহা যুৱক যুৱতীবিলাক আজিকালি মানে অস্ত্ৰৰ যুগ নহয় আমি যদি ফাইট কৰিব লাগে বুলি ক'লেতো কলমৰ যোগেদি যাতে যেন এই চৰকাৰৰ শুনে এই DNLAৰ ডিমাণ্ডকেইটা যাতে যেন এইটো অৰ্থনীতি এইটো সোনকালে কিবা সমাধান হ'ব লাগে বুলি মই এইটো জনাব বিচাৰিছোঁ আজিৰ কালিৰ কথা নহয় এইটো আমি বহু দিনৰ পৰা আমি ডিমাচা ষ্টুডেণ্ট ইউনিয়নে চৰকাৰক দাবী জনাই আহি আছোঁ কিন্তু যে আমি ইয়াত সদায় পালোঁ যে ইয়াত মানে আমাক মানে ডিছক্ৰিমিনেট কৰা যেন আমি অনুভৱ কৰিছোঁ কিন্তু যে আমি আজি CM ছাৰ নিজে আহি ঘোষণা কৰি কৈছিলে এইটো কণ্ট্ৰেক্টৰ বেয়া বুলি কোৱা কাৰণেহে এইটো কিবা অলপ ডিলে হৈছে বুলি কৈছে আৰু এতিয়া MRS প্ৰজেক্টত মানে এইটো এতিয়া 4 লাইন প্ৰজেক্টটো ধৰিছে বুলি কৈছে এইটো বহুত আমি আশাবাদী আমি গভৰ্ণমেণ্টৰ লগত থাকি কিবা নিশ্চয় আমি কিবা এইটো ৰাস্তাটো এতিয়া ভাল হ'ব বুলি আমি এতিয়া 2 মাহলৈকে সময় দিছে যদি নহয় আমি আকৌ আমি ইয়াত মানে প্ৰতিষ্ঠিত কৰিম ইয়াত আমি প্ৰতিবাদ কৰিম যে কাৰ্যবাচী আমি ল'ম যদি ইয়াত কিবা নহয় বুলি ক'লেতো আমাক লাগে ডেভেলপমেণ্ট স্কুলখন ভাল হ'ব লাগিব ৰাস্তা অকল ভাল হ'লে নহ'ব কাৰেণ্টখন ভাল হ'ব লাগিব আমাৰ এই ধনশ্ৰী অঞ্চল ডেভেলপ হোৱা মানে কাৰ্বি আংলং ডেভেলপ হোৱা কাৰ্বি আংলং ডেভেলপ হোৱা মানে অসম ডেভেলপ হোৱা না কি কয় ৰাইজ মই এইটোৱে জনাব বিচাৰিছোঁ সেইটো কাৰণে মই ৰাইজক আহ্বান কৰিছোঁ যে লাইক এইটো মানে অকল এইটো ডিমাচা গাঁও বুলি এইটো নজৰত নাচাব যাতে যেন মানে এইটো ৰাস্তাটো মানে ৰাস্তা বুলি ক'লে তাতে মানে জাত ভাত কিবা নহয় সেইটো কাৰণে সকলোৱে আমাক মানে অল ৰাউণ্ড ডেভেলপমেণ্ট লাগিব আমাক লাগিব